Hey guys, welcome back to my YouTube channel Ripus. তো হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আমি এই তিনিদিনমান আগতে গৈছিলোঁ দাৰাগাঁও তাৰমানে যিটো অৱস্থা হ'ল সেই অৱস্থাটো আপোনালোকৰ মাজত মই দিম বুলি ভাবিছোঁ, কিন্তু ভিডিঅ'টো নিদিম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ এনেতো অলপ চলপ কৈছোঁ, এইটো ভিডিঅ'টো দি দিওঁ। যিটো অৱস্থা দাৰাগাঁৱত যাই আমাৰ যিটো অৱস্থা আহিছিল সেই অৱস্থাটো আপোনালোকক দেখাব বিচাৰিছোঁ। তো আপোনালোকে চাব, যদি ভাল পায় ভিডিঅ'টো, যদি ভিডিঅ'টো বেয়া পায় তেতিয়া নাচাব। তো চলিয়ে শুरू करते हैं। কমলা ইফালে বৰষুণ নাই, এই কলা হৈ আছে, দেখা না? কলা হৈ আছে, বৰষুণ আন্ধাৰ পুৰা। চাবি আকৌ বৰষুণ আহিছে মানে ভূটানৰ চাইডত ইফালে পাহাৰখন অলপ আগতে দেখা পোৱা হৈ আছিল, কিন্তু এতিয়া দেখা নাপাওঁ হৈ গ'ল। চাই লওক, একদম আন্ধাৰ হৈ গৈছে, মানে হেভি বৰষুণ আহি আছে। এতিয়া ইফালে নাযাওঁ নেকি? পৰিৱেশটো মজা লাগছে ৰে। এইটো কি বস্তু চাওকচোন, এইটো অলপ কিবা ভুটীয়া ফিলিং দি আছে আমাক। কমলা ভয় লাগছে নেকি? চাওক কি তাৰমানে এইটো ধৰিব পৰা নাই, এইটো অলপ ভুটীয়া টাইপৰ অলপ ফিলিং দিছে। কিবা শ্মশানৰে আছিল নেকি, খাণ্ডাৰ টাইপৰ তাৰমানে কিবা আছিল ভিতৰত না বাহিৰত না কিয়ে বস্তু, এইটো গম নাপাওঁ আৰু। এইফালে বৰষুণো আহি আছে, যদিও বৰ্তমান মানে সেইখিনি সময়ত যদিও ৰ'দ দি আছিল, তাৰমানে বতৰটো আস্তে আস্তে আন্ধাৰ হৈ আহি আছিল। মানে কৈ যি তুফান আনে চে পেহেলে কি শান্তি, সেইটোৱে আছিল তাৰমানে। এইটো ধাৰাসাৰ বৰষুণ মাৰিবই বাপৰে। और दोस्तों ये हम आए हैं जंगल के बीच में बाइक चलाकर गा धोने के लिए, क्योंकि गर्मी बहुत है हमारे यहाँ, है ना नहीं कमल? Yes, yes. Yes. And this is a Smohan. আন্ধাৰ কৰি দিলা, বৰষুণ ধাৰাসাৰ বৰষুণ আনিব। লাষ্টত উপায় নহ'লে তাতে এটা শ্মশান আছে, শ্মশানটোতে যাই কিনে থাকিব লাগিব আৰু, উপায় নাই নহ'লে। বৰষুণ আয়েগা আন্ধাৰে পুৰা আন্ধাৰ হৈ আছে একদম। তো গাইছ, আমি বিন্দাছ আহি পাইছিলোঁ। আমি যেখিনি জেগাত তাৰমানে আহোঁ বুলি ভাবিছিলোঁ সেইখিনি আহি পাইছোঁ, কিন্তু আমাৰ ইমানে ভাগ্য বেয়া নাই কি বতৰটো একদম আন্ধাৰ কৰি আছে, দেখছি না? একদম কলা চব কলা হৈ গৈছে। মানে এনেহেন লাগছি ধাৰাসাৰ মাৰিব। আৰু বৰষুণটো বাদ দিয়ক, বৰষুণ আনিলেও কথা নাই, কিন্তু চিকিমিকি যি দি আছে, যিটো তাৰমানে চিকিমিকি বুলি কয়, কি কয় বজ্ৰপাতৰ যিটো সেই দিয়ে, সেইটো ইমান ভয়ংকৰকৈ দিছে তাৰমানে। আৰু দেখিলে তাৰমানে বুক কপি যাওঁ হেন। আৰু বন্ধুসকল, এই যি তাৰমানে পানী আছে, যিখিনি পানী বেছি নাই বাৰু, যিখিনি পানী আছে সেইখিনিত বহুত পিছলা হৈ আছে, আৰু মাছ বহুত দাউৰি আছে তাৰমানে। মাছ সেই দাদা দুটামান আছিল তাতে, তাক মাছ মাৰি আছিল তাতে। আৰু চাওকচোন, বাটা কিন্তু বহুত আহিছে, এনেহেন লাগছে। গেল বৰষুণ মানে বৰষুণ বহুত ডাঙৰকৈ আনিব বৰষুণ। তো ভাবছোঁ এতিয়া ইয়াৰ পৰা যাওঁ, আমি গা চা ধোৱাৰ প্লেন আছিল, অলপমান আগকলৈকে যাম। যদি কাইনো ক'ত ভাল, যদি বৰষুণটো যদি অলপ এৰাহে নহয় তেতিয়া গা ধুবি না। বৰষুণ যদি এৰে তেতিয়া গা ধুম, যদি বেছি ডাঙৰকৈ নাহে তেতিয়া গা ধুম, আৰু যদি ঠাণ্ডা লগা আহে নহয় তেতিয়া গা চা নুধাওঁ। বহুত পিছলা। আৰু এইগিলাখনত পানী আছিল কিজানি, মানে এই শিলি বগা হৈ আছে, পানী কমছে এতিয়া, আগতে বহুত পানী আছে। চাওক কি আন্ধাৰ। কমলা, ইয়াৰ চলাটো চাই কিনে অনুমান কৰিব পাৰিব কিমান বতাহ আহি আছে তাৰমানে। বহুত একদম
হেৰি এটা চিনেমেটিক লৈ আছোঁ। তো বন্ধুসকল আমি বৰষুণ চাৰিওফালে বৰষুণ আহিছোঁ তাৰমানে এতিয়া আমি আশ্ৰয় লৈছোঁ এখন শ্মশানত। এই ভয় লাগছে নে নাই? বাইকখন এই ইয়াতে বাইক এখন মানে এখন বাইক ক'ত আছে গমেই নাপাওঁ। মানে ইমানেই অৱস্থা বয়া মানে আমাৰ লগতে এনেকৈ নহ'ব পাৰে না। এই চব শ্মশানত আছোঁ আমি, এই ছাগাল দুটাই শ্মশানত এই মানুহ য'ত থৈ দিয়ে তাতে আছে। মানে জিকি চব উৎপাত শেষ মানে পূৰা জিকি টিকি চেছ আৰু এই শ্মশানত। অ' কেমেৰাটো গেল যা মানে সেইটোত আছে নহয় নহয় এই থোৱাটোত মানে কি হ'ল কেছটো বৰষুণ অলপ অলপ কমছে। এতিয়া আমি ঘৰকলৈকে যাওঁ কমতে আৰু অভ্যাস নেকি আৰু হৈছে তো আমি ইয়াৰ পৰা যাওঁ শ্মশানখনত। ভূত চুট নাযাবি ভাই মোৰ আৰু আমাৰ লগত গলিহে ৰক্ষা আৰু ভূত চুট। তো গাইজ আমি তাৰ পৰা আহিলোঁ, কিন্তু তাৰ পৰাতো বৰষুণত জিকি জিকি অৱস্থা বেয়াই হ'ল। কিন্তু এখিনি তাৰমানে এখন দলং আছে, দলংখন আছে, দলংখনৰ তলত অলপ ভাল আছে আৰু এইটো নিজৰাহেন টাইপৰ আছে ধুনীয়া। ইয়াতে গা চা ধুব পাৰোঁ আমি যদি চাওক। আমি বৰ্তমান ইয়াতে আছোঁ, এই দলংখন আছে। আচলতে এখিনিহে ডাও ধৰা বুলি কয় বোলে। মানে এই ভইচটো বেছিকৈ অহা নাই তথাপিও আৰু এডজাষ্ট কৰিব অলপ। আৰু মোৰ ফটো মোৰ এইটো দি ফটো ভাল হোৱা নাই, তোৰটো ল'ব লাগিব। ভিডিঅ'ত লৈছোঁ দে, ভিডিঅ'য়ে হ'ব দে। ভালকৈ পিন্ধি নলগিও।